গাইজ ওয়েলকাম টু প্ৰেক্ষাপতিম ডেকা ব্লগছ। তো বলক আজিৰ এটা নতুন ধামাকা ব্লগ হ'বলৈ যাই আছে। তো আজি হ'ল গাইজ সৰস্বতী পূজা, আপোনালোকে জানেয়ে। তো মই সৰস্বতী পূজা চাব যাম, আপোনালোককো দেখাম। তো বলক এতিয়া গাইজ মায়ে দিছে গাইজ চাহ খাবা। তো বলক চাহকাপ খাই লওঁ ৰ'ব গাইজ। মায়েতে গাইজ চাহ দিছে, মই চাহ তাহ খাই লওঁ। গাইজ মই গা চা ধুই ল'লোঁ চব একদম। এতিয়া বলক গাইজ সৰস্বতী পূজা চাব যাওঁ। তো গাইজ বলক আহিছোঁ গাইজ বুলি তো চক ই গাইজ মুখখন নেদেখাই বোলে গাইজ। তো বলক স্কুল যাক লগ দিছোঁ। তো গাইজ ইয়াত বহুত শব্দ হৈছে কাৰণে গাইজ মই ভইচ অভাৰ কৰিব লগা হৈছে। তো চক ইয়াতো সৰস্বতী মাতো আছে আৰু চক কিমান গাইজ মানুহ হৈছে গাইজ, বহুত মানুহ হৈছে, মানুহতো গাইজ বহুত। তো চক আমাৰ স্কুলৰ বিদ্যালয়ৰ ডেক'ৰেশ্যন। তো বলক এতিয়া যাওঁ আমি গাইজ শংকৰদেৱ শিশু নিকেতনখন চাবলৈ। তো চক এইখন শংকৰদেৱ শিশু নিকেতন, তাৰে পৰা আহি খালোঁ গাইজ মই চাওমিন খালোঁ, পানীপুৰি খালোঁ গাইজ ভাত। গাইজ মই সৰস্বতী পূজা চাই আহিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো